মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত মই আলোচনা কৰিম প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে আৰু আজিৰ এই ভিডিঅটো হ'ব তোমালোকৰ লগত মই আলোচনা কৰা ইংৰাজী গ্ৰামাৰৰ পাৰ্ট 10 ভিডিঅ আৰু এখিনতে তোমালোকক মই কৈ থওঁ তোমালোকে যে ইংৰাজী গ্ৰামাৰসমূহ শিকি আছা ইয়াৰ কিন্তু সুফল তোমালোকে আজীৱন লাভ কৰিবা ইংৰাজী ভাষা বুলিয়ে নহয় যিকোনো এটা ভাষাৰ যেতিয়া তোমালোকে ব্যাকৰণসমূহ অধ্যয়ন কৰিবা তেতিয়া কিন্তু তাৰ সুফল তোমালোকে গোটেই জীৱন জুৰি লাভ কৰি থাকিবা গতিকে তোমালোকে মই প্ৰভাইড কৰা তোমালোকৰ বাবে এই ভিডিঅসমূহ বা মই যুগুতোৱা এই ভিডিঅসমূহ তোমালোকে মনোযোগেৰে সাবা বা ভালকৈ তোমালোকে শিকিবা তেন্তে আহা আজিৰ এই ভিডিঅটোত আমি সকলোৱে একেলগে শিকো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে প্ৰথমেই তোমালোকে সংজ্ঞাটোলৈ মন কৰা ইয়াত দিয়া আছে তোমালোকে ভালকৈ লক্ষ্য কৰা যে কোনো এটা কাম আগতেই আৰম্ভ হৈ বৰ্তমান সময়লৈকে চলি থকা বুজালে তাকে প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স বুলি কোৱা হয় তোমালোকে ভালকৈ লক্ষ্য কৰা যে কামটো বহুত দিনৰ আগতেই আৰম্ভ হৈছে বা কামটো কিছু সময়ৰ আগতেই আৰম্ভ হৈ বৰ্তমান সময়লৈকে কিন্তু কামটো চলিয়ে আছে মানে কামটো আগতেই আৰম্ভ হৈ গ'ল কিন্তু কামটো বৰ্তমানেও চলি আছে গতিকে তেনে ক্ষেত্ৰত এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় ইয়াত দিয়া আছে যে 3 দিন ধৰি একেৰাহে বৰষুণ দি আছে ইট হ্যাজ বিন ৰেইনিং ফৰ 3 days দ্বিতীয়টো চোৱা 2016 চনৰ পৰা তেওঁ ইংৰাজী ভাষাটো শিকি আছে বা আহৰণ কৰি আছে হি হ্যাজ বিন লাৰ্নিং ইংলিছ সিন্স 2016 এটা তোমালোকে ভালকৈ লক্ষ্য কৰা যে বৰষুণ দিয়া কামটো কেতিয়া আৰম্ভ হৈছিল বৰষুণ দিয়া কামটো 3 দিনৰ আগতেই আৰম্ভ হৈছিল আৰু বৰ্তমান সময়তো বৰষুণ দিয়ে আছে মানে 3 দিনৰ আগতেই বৰষুণ দিয়া আৰম্ভ কৰিছিল আৰু বৰ্তমান সময়লৈকে বৰষুণ জাক নেৰানেপেৰাকৈ দিয়ে আছে মানে বৰ্তমান সময়তো বৰষুণ জাক বন্ধ হৈ যোৱা নাই বৰ্তমানে বৰষুণ জাক দি আছে ঠিক তেনেকৈ এইটোত চোৱা যে 2016 চনতেই সেই ব্যক্তিজনে বা সেই মানুহজনে ইংৰাজী ভাষাটো শিকিবলৈ আৰম্ভ কৰিছিল আৰু আজিৰ ডেটতো তেখেতে কি কৰিছে ইংৰাজী ভাষাটো শিকিয়ে আছে মানে কামটো বহু বছৰৰ আগতে ইয়াত এই বাক্যটোত আৰম্ভ হৈছিল আৰু বৰ্তমানেও সেই কামটো চলি আছে গতিকে এই ধৰণৰ কৰ্মৰ ক্ষেত্ৰতে এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স ব্যৱহাৰ কৰা হয় লগতে তোমালোকে ইয়াত অন্য এটা কথা লক্ষ্য কৰা এই ইংৰাজী বাক্যটোলৈ চোৱা ইট হ্যাজ বিন ৰেইনিং ফৰ 3 days অন্য হাতে হি হ্যাজ বিন লাৰ্নিং ইংলিছ সিন্স 2016 একেই টেন্সৰ একেই বাক্য কিন্তু এটাত কি বহিছে এটাত চোৱাচোন এটাত বহিছে ফৰ আৰু দ্বিতীয়টোত বহিছে সিন্স আমি ওপৰে ওপৰে চাবলৈ গ'লে দুইটাৰে মিনিংটো একেই পাতলীয়াকৈ কিন্তু আমি যদি ভালকৈ লক্ষ্য কৰোঁ তেন্তে আমি দেখা পাম যে এই ফৰ বা যেটো সিন্স ইয়াত ব্যৱহাৰ কৰা হৈছে দুইটাৰে কিন্তু ব্যৱহাৰ কৰাৰ যেটো অৰ্থ অলপ বেলেগ বেলেগ গতিকে এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সত কোনবোৰ বাক্যৰ ক্ষেত্ৰত তোমাৰ ফৰ বহে বা কোনবোৰ বাক্যৰ ক্ষেত্ৰত সিন্স বহে আমি পিছৰ ভিডিঅটোত আমি সকলোৱে একেলগে আলোচনা কৰিম আমি সেই ভিডিঅটোত এই ফৰ আৰু সিন্সৰ বিষয়ে আমি ভালকৈ শিকি লম মানে গতিকে তোমালোকে পাৰ্ট 11 ভিডিঅটো চাবলৈ তোমালোকে কেতিয়াও নাপাহৰিবা এবাৰ আমি জানো হা এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ যেটো ফৰ্মুলাটোৰ বিষয়ে ইয়াত দিয়া আছে লক্ষ্য কৰা যে এটা প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স গঠন হ'বলৈ হলে প্ৰথমে কি লাগিব এটা সাবজেক্ট লাগিব সাবজেক্ট প্লাস কি লাগিব এই সাবজেক্টৰ নাম্বাৰ পাৰসন অনুসৰি হ্যাভ বিন বা হ্যাজ বিন যিকোনো এটা বহিব প্লাস যেটো মেইন ভাৰ্বৰ লগত আইএনজি যোগ হ'ব প্লাস এটা অবজেক্ট থাকিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত সাবজেক্টৰ নাম্বাৰ পাৰসন অনুসৰি কোড হ্যাভ বিন বহে বা কোড হ্যাজ বিন বহে সেই কথাটো বুজাবৰ বাবে মই তোমালোকৰ বাবে দি দিছো চোৱা সিঙ্গুলাৰ আৰু প্লুৰেল একবচন আৰু বহুবচন ধুনিয়াকৈ দি দিছো ফাৰ্স্ট পাৰসন সেকেন্ড পাৰসন থাৰ্ড পাৰসন আছে এফালে প্লুৰেল নাম্বাৰখিনি আছে খালি তোমালোকে জাস্ট মই তোমালোকক কৈ দিছো তোমালোকে চাই লোৱা আই লগত হ্যাভ বিন বহে উই লগত হ্যাভ বিন বহে ইউ লগত হ্যাভ বিন তাৰ পিছত এফালে চোৱা হি লগত হ্যাজ বিন সি লগত হ্যাজ বিন ইটৰ লগত হ্যাজ বিন আৰু থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ যেটো দে লগত হ্যাভ বিন বহে গতে তোমালোকে এই তালিকাখন এবাৰ ভালকৈ চাই লবা মই আশা কৰিছো নিশ্চয় আজি এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ বিষয়ে মই যিখিনি কথা তোমালোকৰ আগত অৱগত কৰিলো নিশ্চয় তোমালোকে গোটেইখিনি কথা বুজি পাইছা তোমালোকে নিশ্চয় বুজি পাবাই তোমালোক যেহেতু বহুত ইন্টেলিজেন্ট হয় তোমালোক বহুত মেধা সম্পন্ন হয় গতিকে আজিলৈ ভিডিঅটো মই ইমানতে সামৰিছো নেক্সট ভিডিঅত মই তোমালোকৰ লগত আলোচনা কৰিম এই প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ ক্ষেত্ৰত কিছুমান বাক্যত কিয় ফৰ বহে আৰু কিছুমান বাক্যত কিয়
চিন্স পঢ়ে তাৰ বিষয়ে আলোচনা কৰিম গতিকে তোমালোকে পাৰ্ট 11 ভিডিওটো চাবলৈ নাপাহৰিবা তেন্তে তোমালোকৰ পৰা আজিলৈ মই ইমানতে বিদায় লৈছো ধন্যবাদ আটাইলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম থাকিল